নলবেইৰা আপিটো। কবি ঋষিৰাজ শৰ্মা। তামোলৰ গাছেদি আউগ্ৰা গাঁওখনত নলবেইৰা আপিটোৰ ঘৰ। বৰেৰ পুৱাই গপ্তা এটাই দি শুইৰে যাবাৰ মন যায়। খৈৰকাবাৰীৰ ওচৰত তাই বকুল বটলি থকা চাবাৰ মন যায়। নলবেইৰা আপিটো আজিকালি চিনাকি লাগে হা। বুকুৰ পাগলা দিয়াখান সুখে যোৱা বহুত দিন হ'ল। কেইনাজি বানপানী একজাক আইছিল মনতে নাই। কবা নৰো দুখো আজিকালি আৰু কিয় বা ফুল ৰুবা মন যায় বাটৰ কাষত। বকুল গাছেদি ভৰে দিবা মন যায় সুখে চচ্চৈৰাহন তাৰ খান। নলবেইৰা আপিটোৰ চকু দুটাত মিঠা মিঠা বৈধানৰ চিটকেনি। নলবেইৰা আপিটো এখন আঘোণৰ পথাৰ। বতাহত হালি জালি গান গাই থাকে। তাইৰ বহল চকু দুটাৰ নদীখানত কেইনাবা নিজক ভাহে দিবা মন যায়। তাইৰ হাঁহিগিলা লৈ আহি গধলাৰ আকাশ এখন সাজে দিবা মন যায়। তাতে তাই তাৰা হৈ নাচি থাকিব, জোন হৈ ঘূৰি থাকিব, আৰু মই চোতলত বহি বহি তাইক মাতি থাকিম, নলবেইৰা আপিটো হাঁহি এটি দিয়া। আকলা আকলি থকা সময়গিলখানত এনকেও কিতাবা ভাবি ভাল লাগে। নলবেইৰা আপিটোক কিজানি নিজৰ কৰি পাওঁৱে। বকুল গিলা কিজানি ফুলেই, বৈধান জাক কিজানি আহে।